নমস্কাৰ, মই অনামিকাই পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কাৰণ মাৰ বাৰ্থডে মানে শাহুমাৰ বাৰ্থডে, কিন্তু ভিডিঅ'টো কৰা নহ'ল। ভিডিঅ' এটা আপলোড কৰি আছিলোঁ আৰু আমাৰ ইয়াত ইমান নেটৱৰ্কৰ প্ৰব্লেম নহয়, সেইকাৰণে মানে নেটৱৰ্ক থকা জেগাত মোবাইলটো এঘণ্টা ডেৰ ঘণ্টা থোৱাৰ পাছতহে ভিডিঅ'টো আপলোড হয়। সেইকাৰণে ভিডিঅ' কৰা নহ'লেই ৰাতিপুৱাই। এতিয়া ঘৰ চৰ সাৰাই মচি লৈ আকৌ গা পা ধুই কাপোৰ কানি ধুই ল'লোঁ আৰু এতিয়া ভাত পানী খাই বোলো ভিডিঅ'টো আপলোড হ'ল। ভিডিঅ'টো ষ্টাৰ্ট এতিয়াই কৰি দিওঁ। এতিয়া 11টা মানে বাজিলে। আজি মাক মানে বাৰ্থডে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, ছাৰপ্ৰাইজ দিয়া নহ'লেই। কালি কি হ'ল মানে কালিয়ে মানে মাৰ বাৰ্থডে বুলি ভাবিছিলোঁ, গা পা ধুইয়ে চাকি গছ জ্বলায়ে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু হাজবেণ্ডেও ফোন কৰিছে মাক উইচ কৰিবলৈ। তাৰপিছত মাক হেপী বাৰ্থডে বুলি উইচ কৰিছে। মায়ে কৈছে মোৰ বাৰ্থডে নহয় নহয় আজি, কাইলৈ। তেতিয়া মই আকৌ চাইছোঁ মোবাইলটো, আজিতো বোলো 6 তাৰিখ নহয় কাইলৈহে। মায়ে মানে হাজবেণ্ডে বাৰ্থডে উইচ কৰা অকণমান আগতে অসমীয়া কেলেণ্ডাৰখন চাইছিলে, মানে এই ভাদ মাহটো গোটেইবোৰ তিথি নপৰে জানো, কোন তাৰিখে কি কি তিথি পৰিব সেইবোৰ চাবলৈকে লৈছিলে। তাৰপিছত তেতিয়াই গম পালে মানে 5 তাৰিখ বুলি কালি, তাৰপৰা কাইলৈ বুলি গম পাই গ'ল আজি। আৰু তথাপিও ৰাতিপুৱাই গা পা ধুই শুনে মাক উইচ কৰিলোঁ আৰু তাৰপাছত এতিয়া গধূলি কি হয় দেউতাক ক'ব লাগিব কি কি আয়োজন কৰে, আৰু আমিও সৰু সুৰাকৈ কিবা কিবি আয়োজন কৰিম বুলি ভাবিছোঁ। মই অকণমান পায়স বনাই পিনে খুৰাহঁতৰ ঘৰৰ গোটেইখনকে চাহ খাবলৈকে মাতিম। বাকী ইমান ডাঙৰকৈ নাপাতোঁ, কাৰণ দুজনী ছোৱালী আছে, আকৌ ইমান গৰমত মানে ভাত পানী খোৱাকৈ মানে সেনেকৈ মানে এবাৰ বাৰ্থডে চেলিব্ৰেশ্যন নকৰে। এনেই ওচৰৰ খুৰীহঁতক চাহ খাবলৈকে মাতিম, পায়স অকণমানো বনাম। তাৰপাছত হাজবেণ্ড আহিব চাগে আজি, কালিয়ে অহা কথা আছিলে, মানে আজি মাধৱদেৱৰ তিথিৰ কাৰণে, কিন্তু সেইকাৰণে আজি আহিব। আহিলে মানে তেওঁলোকে মানে টাউনলৈ গৈ মানে কেক এটা আনিবলৈ ক'ম আৰু দাদাক কৈছিলোঁ। তাৰপিছত এতিয়া দাদা সোনকালে আহিব যে মায়ে গম পাই যাব ফ্ৰিজত থ'লে কেকটো। সেয়া সন্ধিয়া টাইমতে আকৌ মানে একো নকৰোঁ বুলি কৈছোঁ, মানে কেক চেক নাকাটো বুলিয়ে ভাবিছে চাগে মায়ে। সেইকাৰণে মানে গধূলি সময়ত হাজবেণ্ডক পঠিয়াই হেৰি কৰি মাক দোকানতে থৈ পিনে এনেকৈ বুলি ভাবিছোঁ, আৰু কি হয় নাজানো। বাকী আপোনালোকে চাই থাকিব দেই। সেইফালে আমাৰ দেউতাই ধান আজি ৰ'দত দিয়াৰ কাৰণে ধান মানে ৰ'দ দিছে যে, সেইকাৰণে ধান মানে ৰ'দত দিছে। ৰ'ব দেখাম কি কিবা। মই এইফালে মাহঁতৰ ৰুমত আছোঁ। এইবোৰ দেউতাই কাম কৰে আৰু ধান উলিওৱা সোমোৱা এইবোৰ। আৰু আপোনালোক সকলোৱে আমাৰ মাক আশীৰ্বাদ কৰিব আৰু সুস্বাস্থ্য কামনা কৰিব, সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ মাৰ ধুনীয়াকৈ দিনবোৰ পাৰ। কি কৰিছানো খেলিছা? দেউতা আহিব নহয় আজি। হাজবেণ্ড আহি আছে, ডিব্ৰুগড় পালেহি। তাৰপাছত আলু ভাজি দি আলু আৰু ৰুটি বনাই দিম তেওঁৰ কাৰণে। তাৰপিছত পায়স বনাম। বাকী এতিয়া বনাই লওঁ। এইফালে মই এতিয়া পায়স বনাই আছোঁ, লগতে আলু ফ্ৰাইও কৰি আছোঁ। হাজবেণ্ড পাবহি এতিয়া, ৰুটিৰ লগত খাবৰ কাৰণে আলুকে ভাজি আছোঁ। তাৰপাছত এইফালে ৰুটি বনাম আৰু পায়সখিনি হোৱাৰ পাছত। এতিয়া হাজবেণ্ডৰ কাৰণে ৰুটি বনাব লৈছোঁ। মাতটো শুনিছোঁ বাৰু, আহিছে নেকি চাওঁগৈচোন। ঘামি গ'লোগৈ। আহিছা নেকি বাৰু? মাতটো শুনা লাগিছে, মাতটো শুনা নহয়, চিঞৰ বাখৰ কৰা শুনিছোঁ যে। এইফালে আহি গ'ল আমাৰ হিৰ' ধেমাজিৱালা। নহয় মাতটো শুনিলো ন, তোমাৰ মাতটো ডাঙৰ যে। হেল্ল' গাইজ। হৈ আছে। জোতা খোলা। বহিলা মই চৰ্বতৰ ওপৰত বনাই থৈছোঁ। ইমান দিনৰ মূৰত আহিলে আহিছা নে কেমেৰাটোৱে তোলাই দিয়া যে। অঁ অকণমান লৈ ল'ব। অ' দাদা টেঙা চৰ্বত অকণমান লৈ ইয়াৰ পৰা লৈ লওঁ অকণমান। বিয়েৰ এগিলাচ দিয়া হেতেনে ভাল পালোহেঁতেন। ফকতীয়া কথা। ইমান ডাঙৰ হৈ গলি। এতিয়া চব কৰি মেলি মাক খোৱালো আৰু এতিয়া লাহেকৈ কেকটো আনিবলৈ আহিছোঁ, নিবলৈ বুলি।
এতিয়া ময়ো আহিছে লগত হাজবেণ্ডকো লগত লৈ আহিছোঁ অকণমানো জীয়াবলৈ নিদিলে আৰু হাজবেণ্ড নহয় কি কি হয় স্বামী আজিকালি কোনে কোনে ইংলিছ যাই নাথাকিবা মোক মানুহজন পতিদেৱ নেকি এই স্বামী বা মানুহজন হয় মই কেনেকৈ পতি বুলি মাতিম বাৰু তোমাক পতিদেৱ মানে মোৰ পতিজন বুলি ক'ম নেকি স্বামী বুলি এতিয়া মানে ইংলিছ যাই নাথাকিবা মাক আৰু ছাৰপ্ৰাইজ নহ'লগৈ আৰু মাৰ লগত জানিলে আৰু পায়সো বনালোঁ যে তাৰপিছত ওচৰৰ খুৰীহঁতক মাতি থৈ আহিছোঁ এতিয়া গৈ মেলি কেক কাটিম লগৰটোকে কেকটো বনাব দিলোঁ কেনেকুৱা বনাই আজি প্ৰথমবাৰ দিছিলোঁ তাইক অৰ্ডাৰ কেনেকুৱা কেলৈ এইটো উঠিবাই মই একো কাটিবলৈ নাই আৰু তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কি কি আয়োজন হয় আজি ৰাতিলৈ কি হয় আৰু খানাটো ছোৱালীয়ে একদম পেচ পাতিব পৰা হৈ গ'লগৈ দেউতাকৰ লগত গাড়ী চলাব লাগে আৰু নিদিয়াৰ কাৰণে এনেকৈ দৰে বহি লৈছে কেকটো কেনেকুৱা চাওঁচোন ধুনীয়া চাওকচোন ইমান ধুনীয়াকৈ বনাই দিছে কেকটো অকণমান লাগিলে বাৰু ইয়াত ইমান ধুনীয়া বনাইছে ৰেডি কৰি ল'লোঁ খুৰীহঁতো আহিলে এতিয়া কেক কাটিম আৰু এইফালে মানে কি হ'ল গাড়ী চাবলৈ মানুহো আহিছে মানে ডিব্ৰুগড়ৰ পৰা সেয়া মায়ে তামোল কাটি আছে বাৰ্থডে গালে এইফালে এইফালে আমাৰ খুৰা আহি গ'ল অ' খুৰা বাৰ্থডে খাব আহিলে নে বাৰ্থডে খাবলৈ আহিলোঁ মাৰা ফটোখন মোক এইফালে মায়ে কেক কাটিলে আৰু খুৰীহঁতকো চাহ দিলোঁ চাহ তাহ খাই অকণমান দেৰি কথা পাতি খুৰীহঁতো ঘৰলৈ গ'ল আৰু এইফালে আমাৰ ৰাতিৰ আয়োজন চলিছে এইফালে দেউতাই হাঁহ কাটি আছে আজি হাঁহেৰে এসাঁজ খাম আৰু মাৰ বাৰ্থডে বুলি সকলোবিলাক বনাই হ'ল আৰু বনাই মেলি ভাবিছিলোঁ ফটো এখন ধুনীয়াকৈ কাঁহীখন সজাই মাৰ বাৰ্থডে বুলি ফটো এখন মাৰিম কিন্তু মৰা নহ'ল মানে গৰমত ছোৱালীজনী আমনি কৰিলে আৰু বনাই মেলি হোৱাৰ পাছত তাইক ধুনীয়াকৈ খুৱাই দিলোঁগৈ আৰু মায়ে আৰু নবৌয়ে মিলিয়ে ভাত বাঢ়িলে মই ভিডিঅ' কৰিবও নাপালোঁ সেয়ে অকণমান হাজবেণ্ডে কৰিলে বাৰু ভিডিঅ' তাতে লগাই দিছোঁ অকণমান বেছি নহয় তাৰপাছত আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চালে আৰু ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব নাপাহৰিব আজিলৈ ইমানেই বাই বাই